লাগিছে যে কি হ'ল চালো চালো তহঁতে ডাক পৰুৱা পাইছে নেকি পৰুৱা পালে নেকি সঁচাকে কৈছো মই কৈছো নহয় কথাটো বেয়া কৰি দিয়ে তহঁতি চাং নাম দুটা প্ৰমাণ দি লওঁ সো হেল্ল' গাইজ গুড মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি গৈ আছোঁ বেলেগ এটা জেগাত আৰু সৰ্বপ্ৰথমে সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু মোৰ লগত গৈ আছে চালু সেইফালে চালুৱেদি আছে তো অলপ মই দূৰত আছোঁ চালু আছে আৰু জিন্তু আৰু ৰামু আছে আমি চাৰিটা গৈ আছোঁ মাঘ বিহুৰ কাৰণে মানে মকলো বাঁহ আনিব গৈ আছোঁ বহুতে খকলং বাঁহ বুলিও কয় বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম আছে চ' সেই বাঁহটো আনিব গৈ আছোঁ কাৰণ যিটো জলপান বৰা চাউল ভৰাই যিটো খোৱা হয় মানে বনাই পিনি খোৱা হয় বাঁহটো চ' আমাৰ তাত নাই চ' সেইটো কাৰণে চালুৰ বৌয়েকৰ ঘৰলৈ গৈ আছোঁ তো বৌয়েকৰ ঘৰৰ পৰা মানে বাঁহটো আনিমগৈ তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু বাঁহ অনাৰ পিছত আমি পথাৰত বনাই খামগৈ মটো থাকিব যিহেতু আজি আমাৰ লগত মটো নাই চালু মই জিন্তু আৰু ৰামু গৈ আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো চব দেখাই আছোঁ চ' গাইজ আহি পাই গ'লোঁ দেওশাল আৰু ইয়াৰ পৰা ৰাইট ছাইডে গ'লে পাই যাম দুলীয়াজান আৰু আমি যাব লাগিব লেফ্ট ছাইডে আৰু লেফ্ট ছাইডে গৈ চিধা গ'লে ডাইৰেক্ট পাই যাম তিনিচুকীয়া বাট আমি চিধা নাযাওঁ ৰাইট ছাইডে ঘূৰি দিব লাগিব চ' ব'লক গৈ থাকোঁ চ' গাইজ ইয়াত বোলে চালুৱে পইচা উলিয়াব এটিএমত তো চাই লওঁ তো চালুৱে পইচা উলিয়াব এতিয়া চালু পইচা উলিয়াবা য়েছ ব্ৰো অ'কে চালু কিমান উলিয়াবা অঁ হয়গৈনে লাগিব তোমাক পইচা পইচাটো দিলে নলওঁ বুলি নকওঁ कैसे रहेगा भला होके तुम मुझसे जुदा ओ কিমান লাগিছে যে এটিএমটো यस ओ भाई ओके यस ब्रो ओके ओके ब्रो अबे ना 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 माल माल पैसा पैसा हुआ आजा आजा অ'কে গাইজ পইচা ওলাই গ'ল আৰু এতিয়া অলপ যাব লাগে চলো চ' গাইজ আহি এটা প্ৰব্লেম হৈ গ'ল কাৰণ প্ৰব্লেমটো হ'ল যে মানে চালুৱে ৰাস্তা পাহৰিলে চালুৱে আহিছে বহুতবাৰ কাৰণ নিজৰ বৌয়েকৰ ঘৰ যিহেতু বহুতবাৰ আহিছে তিনি চাৰিবাৰমান আহিছে তথাপি সি ৰাস্তাটো পাহৰি থাকিলে কি হ'ল গম নাপাওঁ তো আমাক বহুত ঘূৰাই আছে আধা ঘণ্টামান হ'ল আমি ঘূৰি আছোঁ বাট এতিয়ালৈকে সি ৰাস্তা উলিয়াব পৰা নাই মোক সন্দেহ লাগিছে যে আমাক পৰুৱাই পালে নে কি তো ইয়াৰ পিছে পিছে গৈ আছোঁ বাট ৰাস্তা এতিয়ালৈকে পোৱা নাই তো চাওঁ কি হয় কি হ'ল চালু চালু তহঁতে ডাক পৰুৱা পাইছে নেকি পৰুৱা পালে নেকি সঁচাকে কৈছো মই কৈছো নহয় কথাটো বেয়া কৰি দিয়ে তহঁতি চাং নাম দুটা প্ৰমাণ দি লওঁ এইকেইটা পৰুৱা পালে নেকি জানো দুটাক ফোন কৰিম মই তাক ক'ম তহঁতৰ ঘৰটো ক'ৰবাত বেলেগলৈ লৈ এই লোকেশ্যন পঠিয়াব ক'চোন ঘৰটো বেলেগলৈ লৈ গ'লি ভাল ক'ম গম পাইছোঁ কি হ'ল পৰুৱাই পালে নেকি চালু অশ্বনিৰ পৰা ঘূৰি আছোঁ বৰষুণো দিব ধৰিলে আকৌ লোকেশ্যন উঠাব পাৰিব নাই কোনোবা আছে নাই ঘৰত এই সিহঁতৰ হাচনা ভণ্টি আছে ন অ' ভাই এই আঙুলিকেইটা এইটো ৰাস্তাততো অহা নাই কিজানো ন আমি আগতে এইটো ৰাস্তাত নাই অহা আমি সিটো ৰাস্তাত গৈছোঁ এনেকৈ গৈছোঁ বাইপাছটো পায়গৈ ন সেইটোত গৈছোঁ আঙুলিটো কাম নাইকিয়া হৈছে কি হ'ব আমাৰ বাসন্তী MT-50 কাইলৈ ফোন কৰিম এতিয়া মই ফোন কৰিব লাগিব
বোলে কালে ফোন কৰিব লাগিব পাতলি নকওঁ পাতলি অঁ তাক ফোন কৰ না আৰু হেৰি কৰ এইটো কি মেপ হেৰি কৰিব পাৰিবি লোকেশ্যন টেক কৰিবি নাই নাম্বাৰটো খুৱাই দিবি লোকেশ্যন পঠাব ক মোৰতো বেলেগ ফাল লৈ গ'ল নি মই বিচাৰি পোৱা নাই যে এই অজয়কত আছো গমেই পোৱা নাই আছো একদম পথাৰ এখনৰ মাজত পথাৰ অঁ এইফালে গোটেই পথাৰ আছে অঁ আমি মাহাকালি হৈ আহিছিলোঁ গৈ এই অজয়ক লৈ অজয়ো পাহৰি থাকিলে এডোখৰ কোনডোখৰ জেগাত আছো নাজানো আমি এই ওচৰতে ক'ৰবাত আছো ন স্কুলখনৰ ওচৰত আছিলো ন আগলৈ যাব লাগিব ওচৰে পাজৰে আমি এফালে ডাঙৰ পথাৰখন আছে ইয়াত সৰু ৰাস্তাটো আছে এইফালে হাবি এডোখৰ আছে লোকেশ্যন পঠাব পাৰিবি নাই পুখুৰী কেইটামান আছে আছে এটা নতুনকৈ ঘৰ বনাইছে নতুনকৈ ঘৰ বনোৱা এটা আছে চাং ঘৰ লিখা আছে ৰ'বা আমি আৰু 2 মিনিট চেষ্টা কৰিছোঁ পাই যামগৈ তই লোকেশ্যন পঠাব পাই নে সুধিছোন অঁ সুধ না মই উলিয়াই দিম বাৰু গৈছোঁ চ' গাইজ গৈ আছোঁ কি হয় চাওঁ এবাৰ ৰাস্তা উলিয়াব পাৰে নহয় তো ব'লক গৈ থাকোঁ দেখা যায় তামাম বৰষুণ দিছে চ' গাইজ জাষ্ট পালোহি পূৰা তিতি অৱস্থা নাই তো চিজনটো দিলে নাই পূৰা দিলোঁ ন এই অৱস্থাই নাই ঠাণ্ডা আচলতে চালোঁ কি হ'ল নাজানো পূৰা ঘূৰোৱালে আধা ঘণ্টামান ঘূৰিলোঁ আমি তো ৰাস্তা পাহৰি থাকিলে চালোৱে চ' সেইটো কাৰণে বহুত বেছি ঘূৰিলোঁ আৰু আজিৰ দিনটো বৰষুণটো এৰাই নাই আৰু বহুত বেছি তিতিলোঁ চাওক মানে মোৰ অৱস্থা নাই তিতি একদম বহুত বেছি তিতিলোঁ তো এতিয়া ভিতৰত সোমাওঁ সিহঁতি সোমালে অলৰেডি তো বহুত ভিতৰত মানে চ' সেইটো কাৰণে তো এতিয়া সোমাওঁ চাওঁ কি হয় দেখাই আছোঁ তো গাইছ অলপ খোৱা ব্যৱস্থা কৰি দিছে তো খাব লাগে হয় না চালোঁ খাব লাগে অলপ চ' গাইজ ধুনীয়াকৈ মেগী ৰিং পাপৰ আৰু মানে পুৰি বনাই দিছে চ' সোনকালে খাই যাব লাগে ইয়াত ভিডিঅ' কৰা নহ'ল বেছি তো ডাইৰেক্ট ইয়াৰ পৰা ওলাই যাব লাগে চ' গাইজ আমি বাঁহচালত গৈ আছোঁ আৰু ভিডিঅ' এতিয়াও শেষ হোৱা নাই মানে নেক্সট ভিডিঅ'টো আহি আছে আমাৰ মাঘ বিহুৰ ধামাকা ভিডিঅ'টো কাৰণ বাঁহলৈ আমি পথাৰত গৈ খামগৈ মতো থাকিব আমাৰ লগত চ' নেক্সট ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টো পাব লাগে লাইক কৰি দিব তো আজিলৈ মানে বাই বাই জয় অসম Só com ele só